নমস্কাৰ সমুদৰ্শকক ৰেগজনত স্বাগতম জনাই ষ্টুডিঅত মই আফৰুজা কোভিড ভয়াবহতাৰ পিছত পুনৰবাৰ ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে জাপানিজ এনকেফেলাইটিছে স্বাস্থ্য বিভাগৰ পৰা সতৰ্ক জাৰি বানৰ প্ৰকোপ হ্ৰাস হোৱাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানিজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে ভয়াবহ ৰূপত বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছ ৰাজ্যৰ বহু লোক আক্ৰান্ত হৈছে এই ৰোগত সংহাৰী ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত নলবাৰীত দুজন লোকৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ পাইছে জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ ফলত স্বাস্থ্য বিভাগৰ ফালৰ পৰা সতৰ্ক জাৰি কৰিছে জ্বৰ মূৰৰ বিষ ডিঙিৰ বিষ অস্থিৰতা কমা বিভ্ৰান্তি আদিৰ দৰে লক্ষণসমূহ দেখা দিলে সাৱধান হোৱাটো প্ৰয়োজন NHMৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে এই বিশেষ লক্ষণসমূহ ৰাজ্যবাসী সাৱধান হোৱাটো উচিত কিয়নো প্ৰথম অৱস্থাত এই ৰোগৰ আক্ৰান্ত ৰোগীয়ে চিকিৎসা লাভ কৰিলেহে সুস্থ হৈ উঠে জাপানিজ এনকেফেলাইটিছৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই সেয়েহে ছটা লক্ষণ দেখা দিলে চিকিৎসকৰ কাষ চাপিব লাগে জাপানিজ এনকেফেলাইটিছৰ লগত জড়িত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিখন জিলাৰ স্বাস্থ্য দলসমূহক স্বাস্থ্য বিভাগে নিৰ্দেশ প্ৰদান কৰে নিউজ ডেস্ক ৰিপোৰ্ট ৰেড জন